সৰ্বপ্ৰথমে ডিজিটেল এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আলোচনা কৰিম হিতেশ্বৰ বৰবৰুৱাৰ চমু পৰিচয়। মই ইতিমধ্যে ৰাম সৰস্বতী মাধৱ কন্দলীৰ বিষয়ে আলোচনা কৰিলোঁ। যদিহে আপোনালোকে মোৰ আগৰ ভিডিঅ'কেইটা চোৱা নাই, এবাৰ মোৰ প্লে'লিষ্টত গৈ চাব পাৰিব। কিয়নো এইসকল ব্যক্তিৰ তথা লক্ষ্মীনাথ বেজবৰুৱা হওক, শংকৰদেৱ হওক, আপোনাৰ এনেধৰণৰ ব্যক্তিৰ জীৱনীমূলক গ্ৰন্থ বা তেওঁলোকৰ ৰচনাৱলী যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অহা দেখা পোৱা যায়। গতিকে মই ভাবোঁ মই যিকেইটা ভিডিঅ' আপোনালোকৰ আগলৈ লৈ আনিছোঁ বা আপোনালোকৰ আগত আলোচনা কৰিছোঁ, আগন্তুক আহিবলগীয়া যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আপোনালোকৰ অতিকৈ প্ৰয়োজনীয় হ'ব বা উপযোগী হ'ব। হিতেশ্বৰ বৰবৰুৱা 1876 খ্ৰীষ্টাব্দত যোৰহাটৰ সৰুচৰাই গাঁৱত আহোমৰ এটা প্ৰসিদ্ধ বংশত হিতেশ্বৰ বৰবৰুৱাৰ জন্ম হয়। ঘৰৰ শোচনীয় আৰ্থিক অৱস্থাৰ কাৰণে তেওঁ হাইস্কুলীয়া শিক্ষা শেষ নকৰাকৈয়ে জীৱিকাৰ বাবে চাহ বাগিচাৰ চাকৰিত সোমায়। তেওঁৰ জীৱন দুখ যান্ত্ৰণাৰে ভৰা। এটাৰ পিছত এটাকৈ তেওঁৰ জীৱনত বহুকেইটা দুৰ্ঘটনা ঘটে। তেওঁ নুমলীয়া ভগ্নী ৰত্নদা, ভায়েক সুৰেশ, প্ৰিয়তমা পত্নী আৰু শেষত 1921 চনত তেওঁ কনিষ্ঠ পুত্ৰৰ বিয়োগ ঘটে। 1939 চনত তেওঁ স্বৰ্গগামী হয়। আমি এইখিনি কথাৰ ইতিমধ্যে ইমানখিনি গম পালোঁ যে হিতেশ্বৰ বৰবৰুৱাৰ জীৱনটো বহু দুখময় অৱস্থা। সৰ্বপ্ৰথমে তেওঁৰ ভগ্নীক হেৰুৱাইছে, লগতে ভায়েক, তাৰপৰা পত্নীক, শেষত কনিষ্ঠ পুত্ৰকো হেৰুৱাই 1939 চনত তেওঁ স্বৰ্গগামী হয়। এইখিনি ইমান পৰীক্ষাৰ কাৰণে উপযোগী বা ইমান গুৰুত্বপূৰ্ণ নহয়, কিয়নো এনেধৰণৰ প্ৰশ্ন দেখিবলৈ পোৱা নাযায়, হ'লেও জনাটো দৰকাৰ। কবি হিচাপে হিতেশ্বৰ বৰবৰুৱা অসমীয়া সাহিত্যত এটি সুকীয়া স্থান আছে। তেওঁ ইংৰাজী সাহিত্য অনুকৰণত কাব্য আৰু চতুৰ্দশপদী কবিতাৰ ৰচনা কৰে। এতিয়া এইখিনিত কৈছে হিতেশ্বৰ বৰবৰুৱাই ইংৰাজী সাহিত্য অনুকৰণত কৰি তেওঁ যিটো আমাৰ চতুৰ্দশপদী চনেট কবিতা বুলি কওঁ, চনেট কবিতাবিলাক তেওঁ ৰচনা কৰে। নুমলীয়া পুত্ৰ বিপিনৰ মৃত্যু দুৰ্বহ যান্ত্ৰণাত তেওঁৰ অন্তৰত যি দুখ শোকৰ অনুভূতিয়ে তোলপাৰ লগাইছিল, তাৰ প্ৰকাশ ঘটিছিল চকুলোৰ নামৰ পুথিখনত। মালচ তেওঁ আন এখন চতুৰ্দশপদী কবিতাৰ সংগ্ৰহ। আমি ইতিমধ্যে গম পালোঁ তেওঁৰ চকুলো এখন চনেট কবিতাৰ পুথি। সেইখন হ'ল প্ৰথম কবিতাৰ পুথি চকুলো। তাৰপিছত এখন মালচ এখন আন এখন তেওঁৰ চতুৰ্দশপদী কবিতা তথা চনেট কবিতাৰ পুথি। ইয়াৰ উপৰিও ধোপাকলি খণ্ড কাব্য, কমতাপুৰ ধ্বংস, বীৰহিনী বিলাপ, তিৰোতাৰ আত্মদান, যুদ্ধৰ ক্ষেত্ৰত আহোম ৰমণী, অংগিলা, দেশদেমোনা আদি কাব্য ৰচনা কৰে। মালিতাৰ নামৰ বুৰঞ্জীমূলক উপন্যাস এখনো তেওঁ ৰচনা কৰে। তেওঁৰ ধোপাকলি এখন খণ্ডবাক্যত তেওঁ লিখে। তাৰপিছত কমতাপুৰ ধ্বংস, বীৰহিনী বিলাপ, তিৰোতা আত্মদান, যুদ্ধক্ষেত্ৰত আহোম ৰমণী, অংগিলা, দেশদেমোনা আদি তেওঁ কাব্য ৰচনা। তেওঁ জীৱনত এখন উপন্যাসো ৰচনা কৰিছিল, সেইখনৰ নাম হৈছে মালিতা এখন বুৰঞ্জীমূলক উপন্যাস। এখন কোনে ৰচনা কৰিছিল বুলি ক'লে হিতেশ্বৰ বৰবৰুৱা। এতিয়া আমি হিতেশ্বৰ বৰবৰুৱাৰ জীৱনীৰ পৰা আমি ইমানখিনি গম পালোঁ যে তেওঁ এজন চনেট কবিতাৰ লিখোঁতা আছিল। তেওঁৰ প্ৰথম কবিতা পুথি হ'ল চকুলো হয় প্ৰথম কবিতাৰ পুথি। কিন্তু প্ৰথম চনেট কোনে লিখিছিলে বুলি ক'লে হেমচন্দ্ৰ গোস্বামী হয়। কিন্তু প্ৰথম চনেট কবিতাৰ পুথি হ'ল চকুলো। তাৰপিছত তেওঁ মালচ হয়। ইয়াৰ উপৰিও তেওঁ কি লিখিলে? ধোপাকলি এখন খণ্ডবাক্য, কমতাপুৰ ধ্বংস, বীৰহিনী বিলাপ, তিৰোতা আত্মদান, যুদ্ধৰ ক্ষেত্ৰত আহোম ৰমণী, অংগিলা, দেশদেমোনা আদি তেওঁ কাব্য ৰচনা, লগতে মালিতা নামৰ এখন তেওঁ বুৰঞ্জীমূলক উপন্যাসো ৰচনা কৰে। এইখিনি আছিল হিতেশ্বৰ বৰবৰুৱাৰ জীৱনী। যদি ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। লগতে ডিজিটেল এডুকেশ্যন নামেৰে এটা টেলিগ্ৰাম চেনেল আছে, পাৰিলে তাত জইন কৰিব। মই ইয়াৰ ভিডিঅ'বিলাক তাত শ্বেয়াৰ কৰি থাকোঁ। লগতে চেনেলটো নতুন হয়, পাৰিলে ছাবস্ক্ৰাইবো কৰি দিব। থেংক ইউ।